বজাৰলৈ লৈ গ'ল তেওঁ বোলে কি মাছ খাবা মই বোলো মই বেছি ডাঙৰ মাছ খাই বেয়া পাওঁ সৰু মাছ এটাকে লোৱা ঘূৰিলোঁ ঘূৰি পালোঁ এটা আধা কিলো হোৱা ৰৌ বিলৰ ৰৌহে খাই ভাল পাওঁ আৰু তাৰপিছত বোলো এইটোকে লোৱা ল'লোঁ মই আকৌ টেঙা তৰকাৰী খাই ভাল পাওঁ মাছৰ জিন্দা মাছবিলাক তাৰপিছতে কি দি বনাম বোলো একদম কচু আছিলে অলপ দীঘলীয়া কচুটো যে বৰ ধুনীয়াকৈ সিজিও নহয় সেইটো তাৰপিছত কচুটো ল'লোঁ লৈ ঔটেঙা অকণমান ল'লোঁ লৈ অকণমান ভককৈ উতলি থকা পানীত উতলাই ল'লোঁ আৰু তাৰপিছতে মাছ দুপিচ লৈছোঁ এজনীহে খাম মই তাৰপিছতে মাছখিনি ভাজি ল'লোঁ লগত আকৌ পেটু অকণ ওলাল নহয় পেটুকণ আকৌ টেঙা তৰকাৰীৰ লগত বৰ ভাল লাগে খাই তাৰপিছতে পিঁয়াজ এটা দি পেলাই জলকীয়া দুটা দি পেটুকণো ভাজি ল'লোঁ তাৰপিছত আকৌ নিৰামিষ ভুজিলৈ বোলো কি বনাম সেই ধুন্দুলি কাটি ল'লোঁ ধুন্দুলি অকণমান থপথপীয়াকৈ খাৰ বনাম তাৰপিছতে আকৌ পটল লেচাৰী এনেকৈ মিক্স কৰি পেলাই সেইখন অকণমান ঘি দি পেলাই ভাজিম ধুনীয়াকৈ ভাল লাগিব খাই সেই চব ৰেডি কৰি লৈ আৰু মই মাছখিনি বনাইছোঁ আৰু মাছখিনি বনাই হোৱাৰ পিছতে নিৰামিষ চব আৰম্ভ কৰিম কাৰণ তেওঁলৈ অলপ দেৰিকৈ টিফিনটো দিলেও হ'ব মই খাই ল'ম টেঙা তৰকাৰীত আকৌ মই মিঠি গুটিহে দিওঁ দেই পিঁয়াজ চিয়াজ নিদিওঁ মিঠি গুটি দি খাই ভাল লাগে আকৌ মিঠি গুটি খালে আকৌ চুলিও নপকে নহয় সেইকাৰণেতো ল'ৰা আকৌ ইমান ডেকা হ'ল চুলি পকাই নাই ৰং লগাবই লগা হোৱা নাই ধুনীয়া হৈ আছে আপোনালোকেও খাবচোন মিঠি গুটি টেঙা তৰকাৰীত খুব ভাল লাগে জুতিটো অকল মিঠি গুটিহে দিব বেলেগ একো নিদিব তাৰপিছত কাচেং টেঙা কেইডালমানো আনিলোঁ ছিঙি সেইকেইডালো দিলোঁ ঔটেঙাৰ লগত বোলো আৰু অলপ বেছিকৈ টেঙা কৰি খাম ভাল লাগিব টেঙা যিমান হয় সিমান ভাল লাগে খাই তৰকাৰীখন তাৰপিছতে ভাজি কৰি লৈ তাত আৰু এতিয়া পানী ঢালি দিম ইফালে আকৌ তেওঁ চিঞৰি আছে বোলে মেডিচিনৰ চাহকাপ বনোৱা সদায় মানে আমি দুয়োজনে মেডিচিনৰ চাহ একাপ খাওঁ মেডিচিনৰ চাহ মানে কি আৰু তুলসী পাত কেঁচা হালধি তাৰপিছত জালুক আদা এনেকৈ দি খালী পেটত একাপ খাই লওঁ এখন চাহকাপ বনাই লৈ খাই থকালে মোৰ তৰকাৰী হৈয়ে গ'ল অকণমান দাইল পেলাই দিছোঁ সেইটোৱে ভাল লাগে খাই দাইল অকণো দি দিলে এহেটামান দালিও দি দিছোঁ তাৰপিছত হৈয়ে গ'ল আৰু ৰেডি এতিয়া ধুনীয়াকৈ সজাই দিলেহে আকৌ আপোনালোকে দেখি ভাল পাব ন খেলেলেং মেলেলেংকৈ খালে আকৌ গালি খাব লাগিব ভাত সাজো ভালকৈ খাব নোৱাৰোঁ এনেকৈ যে দেখোঁ নহয় বেলেগৰ কমেণ্টত কিমান গালি দিয়ে ন ধুনীয়াকৈ দিলে দেখিও ভাল লাগে তাৰপিছতে খাওঁতে আকৌ ষ্টিলৰ কাঁহী এখনতহে খাম দেখুৱাওঁতে এবাৰো এনেকৈয়ে দেখুৱালোঁ আৰু তাৰপিছতে ইয়াত দুটুকু টেঙা